নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেলত আৰু আজি মোৰ লগত আছে Insta 360 Flow স্মাৰ্টফোন গিম্বল আপোনালোকে যদি ভিডিওগ্ৰাফি ফটোগ্ৰাফি কৰি ভাল পায় তেনেহলে এই ভিডিওটো চাই থাকিব এই স্মাৰ্টফোন গিম্বলৰ বক্সটো ওপেন কৰি আপোনালোকে পাব এটা স্মাৰ্টফোন গিম্বল এটা ম্যাগনেটিক ফোন হোল্ডাৰ USB টাইপ A to টাইপ C চাৰ্জিং কেবল গিম্বলৰ হ্যান্ডেলৰ বাবে এটি কভাৰ আৰু এটি পাউচ গতিকে বলক এই স্মাৰ্টফোন গিম্বলটো কেনেকৈ অন কৰিব কেনেকৈ ফিট কৰিব হেখিনি মই আপোনালোকক অলপ কম প্ৰথমতে মোবাইল হোল্ডাৰটো লগাই লব লক্ষ্য ৰাখিব যাতে মোবাইল হোল্ডাৰত থকা ক্যামেৰা আইকন আৰু আপোনাৰ মোবাইলত থকা ক্যামেৰা একেটা সাইডত থাকে আৰু এটা গিম্বলত থকা মাউন্টৰ ওপৰত ক্যামেৰা হোল্ডাৰটো লগাই দিয়ক হোল্ডাৰটো ম্যাগনেটৰ সহায়ত ইয়াত লাগি যাব এতিয়া গিম্বলটো অন কৰিবলৈ মাত্ৰ হ্যান্ডেলডাল তলৰ ফালে ঘূৰাই দিয়ক আৰু গিম্বলটো অন হৈ যাব ফ্ৰন্ট সাইডত কেইটামান বেলেগ সুইচ দিয়া আছে এটা যেটো ৰেড কালাৰ দিয়া আছে হেতু আছে ৰেকৰ্ড সুইচ আৰু এডাল হৈছে এটা ষ্টিক ইয়াৰ হয় আপোনালোকে ক্যামেৰাটো লেফট ৰাইট ওপৰ তল কৰিব পাৰিব ৰাইট সাইডে থকা এটো সুইচৰ সহায়ত ক্যামেৰাটো ফ্ৰন্ট বেক কৰিব পাৰিব তলত থকা সুইচটোৰ সহায়ত গিম্বলটো পাৱাৰ অফ আৰু অন কৰিব পাৰিব আৰু ওপৰত এনেকৈ স্লাইড কৰিলে আপোনালোকে বেলেগ মোডত সুইচ কৰিব পাৰিব গিম্বলটোৰ পাছফালে এটা সুইচ দিয়া আছে যেটো দুবাৰ টিপিলে মোবাইলটো যি পজিশনত থাকিলো আগৰ পজিশনত ঘূৰি আহিব আৰু তিনিবাৰ টিপিলে গিম্বলটো উলুটা হৈ যাব ইয়াৰ উপৰিও এটো সুইচে কোনো এটা সাবজেক্ট ট্ৰেক কৰাত সহায় কৰে গিম্বলৰ হ্যান্ডেলটো যদি আপোনালোকৰ ছুটি যেন লাগে তেতিয়াহলে ইয়া এক্সটেন্ড কৰা সুবিধা আছে আৰু তলৰ ফালে ট্ৰাইপড কৰাৰো সুবিধা আছে আৰু ইয়াতে ব্লগ বনাব সুবিধা হোৱাকৈ সেলফি ষ্টিকো ইনক্লুড কৰা আছে সেলফি ষ্টিকটো এক্সটেন্ড কৰি ইয়াৰ ওপৰৰ ভাগটো এনেকৈ ঘূৰাই দি আপোনালোকৰ সেলফি ভিডিও ৰেকৰ্ড কৰিব পাৰে গিম্বলটো ব্যৱহাৰ কৰিবলৈ আপোনালোকে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰ পৰা Insta 360 নামৰ এপটো ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰাৰ পিছত ডিভাইচটোৰ নেম আহিব সেই হিচাপত পেয়াৰ কৰি ল'ব পেয়াৰ কৰিলে এতিয়া আপোনালোকে ধুনীয়া ষ্টেবিলাইজ ভিডিও ৰেকৰ্ড কৰিব পাৰে আৰু এটা গিম্বলটো বন্ধ কৰিবৰ বাবে জাস্ট আপোনালোকে হ্যান্ডেলটো ওপৰৰ ফালে ঘূৰাই দিয়ক আৰু গিম্বলটো এতিয়া বন্ধ হৈ যাব এই স্মাৰ্টফোন গিম্বলৰ ডিটেইল ভিডিও যদি আপোনালোকে বিচাৰে তেন্তে কমেন্ট বক্সত মোক জনাবলৈ নাপাহৰিব মই নিশ্চয় ইয়াৰ ওপৰত ভিডিও আনিবলৈ চেষ্টা কৰিম আৰু ভিডিওসমূহ লাভ কৰিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব